ফাইনেলি আমি আহি পালোহি জয়সাগৰ পুখুৰী। এয়া আপোনালোককো অকণমান দেখাই দিছোঁ। চাওকচোন পুখুৰীটো ইমান ডাঙৰ আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহে চাবলৈ আহে ইয়াত। আৰু ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া আগৰ ৰজাদিনীয়া পুখুৰী আৰু আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যোনে যোনে চোৱা নাই সেইকেইজনকহে কৈছোঁ দেই, আৰু চোৱাকেইজনক কোৱা নাই, হ'লেও চোৱাকেইজনেও ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। মানে কোনে কোনে চাবলৈ অহা নাই, সেয়েহে মানে ভিডিঅ' অকণমান কৰি আনিছোঁ আপোনালোকে চাব বুলি। যোনকেইজনে মানে চাবলৈ নাই অহা সেইকেইজনে চাব বুলি তুলি আনিছোঁ, অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আছে জয়দৌলৰ বাৰাণ্ডা এইটো। এইফালে চাওকচোন, এইফালে জয়দৌল। আৰু শিৱদৌলটো আমি থাকি আহিম। এইফালে পুখুৰীটো জয়সাগৰ পুখুৰী, এইফালে এয়া হাঁহ চৰি আছে আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে। ইয়াত মানে কোনে কি পাৰে হাঁহখিনি খাবলৈ দিয়ে এইফালে মাছবিলাকক। আৰু এয়া আমাৰ পাৰ্টিটো। আৰু আমাৰ বেটা চাওকচোন কেনেকৈ চাই আছে। এইখিনি হাঁহখিনি দেখিছেনে? ইমান ধুনীয়া লাগিছে। আৰু এয়া চাওকচোন ভাটৌ চৰাইজনী, দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু এয়া আমি আহি পালোহি জয়দৌলৰ ভিতৰলৈ। এয়া আমি সোমাই গৈছোঁ আৰু আপোনালোকক অকণমান ভিতৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জয়দৌলৰ এয়া ভিতৰখনৰ, এয়া ভিতৰলৈ আমি সোমাই আহিছোঁ। আৰু এয়া চাওকচোন, একদম তলত বহুত ডাঙৰ পুখুৰীৰ নিচিনা খনা আছে, বহুত ডাঙৰ গাঁত হয়, আগৰ ৰজাৰ দিনীয়া। এয়া আকৌ দোকানত চাওকচোন, ইমান ধুনীয়া ধুনীয়া গাড়ী ওলাইছে, এয়া বস্তুবিলাক ওলাইছে।